নমস্কাৰ বন্ধুসকল, মোৰ ফালৰ পৰা আপোনালোকক পোহৰৰ উৎসৱ দীপাৱলীলৈ শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক, দীপাৱলী পোহৰে আপোনালোকৰ জীৱনলৈ উজ্জ্বলতা কঢ়িয়াই আনক এয়াই কামনা কৰিছোঁ। এটা ব্লগ বনাবলৈ ওলাইছোঁ আৰু আমাৰ এই অঞ্চলৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। বৰিহাটৰ ফালে ওলাই আহিছিলোঁ পতকা কিনিবলৈ, আৰু পতকাও কিনিলোঁ আৰু আপোনালোকক আমাৰ অঞ্চলৰ কিছু পৰিৱেশ দেখাব বুলি ভাবিলোঁ। চ' ভালো লাগিল সেই মুহূৰ্তত। গধূলি হৈছে আৰু চাকি বন্তি জ্বলাইছে, সেইবাবে আপোনালোকক ভাবিলোঁ কি আমাৰ এই পৰিৱেশটো আপোনালোকক কিছু দেখুৱাম, চাই থাকক। এয়া আমাৰ বৰিহাট, আৰু ইয়াত দোকানবোৰত আৰু জ্বলাইছে, চাকি জ্বলাইছে, আৰু অলপ আঁতৰত আৰু আছে বৰিহাট। এইখন হ'ল অলপমান আমি আৰু ভিতৰে যাব লাগিব, তাৰপিছত আমি মেইন বৰিহাট পাম, বৰিহাট চক পাম। অলপ ওলাই আহিছিলোঁ আৰু ফটকা কিনিলোঁ, বম কিনিলোঁ আৰু ফুলজাৰি কিনিলোঁ মাইনাৰ বাবে। চ' আৰু অলপ গ'লে আমি পাম বৰিহাট। গৈ আছোঁ, এই বৰিহাট পাম আৰু এই বৰিহাট পালোঁ। এয়া আৰু দোকানবোৰত এনেকুৱা কলপুলি দিছে আৰু চাকি বন্তি জ্বলাইছে আৰু ধনী মানুহবোৰে বিল্ডিংবোৰ সজাইছে, ডাঙৰ ডাঙৰ বিল্ডিংবোৰ, আৰু দুখীয়া মানুহবোৰেতো জানে এইটো এটা বিল্ডিং, এইটো সজাইছে আৰু ভালদৰে, আৰু দুখীয়া মানুহবোৰে একচি চাকিকে জ্বলাইছে আৰু এনেকৈ দীপাৱলী উদযাপন কৰিছে। চ' অলপ ভাল লাগিল, সেইবাবে আপোনালোকক হ'ল আৰু এটা ব্লগ বনাই। চ' ভাল লাগিল যদি আপোনালোকে অলপ কমেণ্ট কৰি জনাব। এয়া দীপাৱলী, আমাৰ দীপাৱলী উৎসৱ। এয়াই এনেকৈ সজাইছে বিল্ডিংবোৰ। বিল্ডিং সজাইছে এনেকৈ। চ' আমি এতিয়া ঘৰলৈ গৈ আছোঁ এতিয়া। এয়া বৰিহাট অঞ্চল, আমাৰ বৰিহাট অঞ্চল এয়া। Hey, কি চাইছ? তোক কিয়? চালে কি হয়নো? হ'বলৈ নাই, বহুত কিবা কিবি হৈ গৈছে। দুষ্ট কৰোবাৰ।